মানে 300 টকা সিকিউরিটি দিব লাগে মালিক বস তো মোৰে বস মোৰ বস বুলিব লাগিব এলইডি লাইট গাইজ কি কৰি আছে আশা কৰোঁ সকলোৰে ভাল আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ তো আপোনালোকৰ ভালে থাকক সুস্থ থাকক তো গাইজ মই এটা ভিডিঅ'ত কৈছিলোঁ মই কোনোবা মানুহ পালে পাৰ্টনাৰশ্বিপত কাম কৰিম তো আজি কেইদিনমানৰ পৰাই মোক ফোন কৰিছিল যে পাৰ্টনাৰশ্বিপত কাম কৰিম বুলি সেই মানুহজন লগ পাইছোঁ এজন বৰমাৰ পৰা মোক এটা দাদাই ফোন কৰিছিল সেই দাদাটোৰ লগত মিলি মই এখন দোকান ষ্টাৰ্ট কৰিছোঁ সেই দোকানখনত যোৱাকালি মাল ভৰাইছিলোঁ তো আজি দোকানখন সজাই কমপ্লিট কৰিছোঁ সেয়া আপোনালোকক গোটেইখিনি দেখুৱাম চাই থাকক আৰু লগতে যিজন দাদাই মোক ফোন কৰি যোগাযোগ কৰিলে সেই দাদাজনকো দেখুৱাই দিছোঁ তো চাই থাকক ভিডিঅ'টো শেষলৈকে এইজনে হৈছে দাদাৰ লগত মই মানে কাম পাৰ্টনাৰশ্বিপত কৰাৰ কাৰণে তো আমি দোকানখন যোৱাকালিৰ পৰা ষ্টাৰ্ট কৰিছোঁ দাদা আপোনাৰ নামটো এবাৰ কৈ দিয়ক হেমন্ত ৰাভা তো এখেতৰ লগত মই মানে পাৰ্টনাৰশ্বিপত কাম কৰিম বুলি এখেতে মানে মোক ফোন কৰিছিল তো সেই ভিডিঅ' চাই ফোন কৰিছিল ভিডিঅ'ৰ পৰা নাম্বাৰ লৈ তো এতিয়া আমি এই দোকানখন যোৱাকালিৰ পৰাই ষ্টাৰ্ট কৰিছোঁ তো যোৱাকালি মাল ভৰাই আমি সজাইছোঁ তো সেইবোৰ আপোনালোকক দেখুৱাম আৰু ইয়াতে হ'লচেল ৰেটত আমি মাল দিম আমি মিস্ত্ৰীও ৰাখিছোঁ আপুনি কাম কৰিলেও আমাৰ মানে কামৰ ফিজটো একদম কম হ'ব তো সেয়া আপোনালোকক কি মাল আমাৰ দোকানত সজালোঁ গোটেইখিনি দেখুৱাইছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে চাব পাৰিছে প্ৰথমতে এয়া লগিন গ্লাছ মই পিছ ওলাই দেখাই আছোঁ আপোনালোকক দেখিব পাৰিছে গাইজ লগিন গ্লাছ তো মই পিছ ওলাই দেখালোঁ বাকীখিনি বস্তু মই দেখাই আছোঁ তো ইয়াত দেখিব পাৰিছে ৱায়াৰিং ইয়াতে ৰাখিছোঁ তো এই গেছকেট আঠা ইয়াতে ৰাখিছোঁ আছে হেড মিটাৰ হেড ডিজিটেল মিটাৰ তো ইয়াতে ৰাখিছোঁ ইয়াতে আছে মানে চেলোটেপ ৰাখিছোঁ MCB ই ৰিক্সাৰ MCB চকাৰ অইল এয়া গিয়াৰ অইল কণ্ট্ৰলাৰ ইয়াতে ৰাখিছোঁ উইপাৰৰ মটৰটো আছে ইয়াতে ভিতৰত চাবিল লক আছে ইয়াতে আছে হেণ্ড ব্ৰেক কেবুল মুঠি এয়া মুঠি ৰাখিছোঁ ইয়াতে LED লাইট ৰাখিছোঁ আইলেণ্ড বেক হৰেন মানে বেকো চাইছিল বিয়াৰিং মিডিয়াম সাইজৰ ডাঙৰ সাইজৰ গোটেই বিয়াৰিং আছে ইয়াতে পিছৰ চকাৰ আগৰ চকাৰ বেয়াৰিং ইয়াতে ৰাখিছোঁ LED লাইট এনেকুৱা মডেলৰ আপাৰ ডিপাৰ আছে এইফালে ছিংগল হাফছ ৰাখিছোঁ ইয়াতে আৰু বিয়াৰিং এনেকৈ সজাই ৰাখিছোঁ এয়া চিঙা কাপোৰ ৰাখিছোঁ হাত মুচিব লাগিব তাৰপিছত ইয়াতে আছে এক্সেল পিছৰ চকাৰ এক্সেল এয়া তাৰপাছত এইফালে ব্ৰেক ৰোড চকেট যাবা ইয়াত দীঘল চকেট যাবাৰ 2 ফুটটো ব্ৰেক কাৰোবাৰ মুঠিটো ভালে থাকে চুইচবোৰ বেয়া হয় এয়া চুইচ এয়া ফ্লাছাৰ তো এইফালে চাৰ্জাৰ পিন আছে ইয়াতে ৰখা হৈছে ওপৰত পৰ্দা তো এনেকৈ আমি দোকানখন ষ্টাৰ্ট কৰি মানে আজিৰ পৰাই আৰম্ভ কৰিছোঁ সকলোৱে ইয়াৰ পৰাই মালটো লৈ যাব পাৰিব আৰু মানে কোনোবাই কাম কৰিব আহিলেও আমি মিস্ত্ৰী ৰাখিছোঁ আৰু মইতো ই ৰিক্সাৰ কাম গোটেইখিনি জানো যদি বেছি কাম আহে বা নোৱাৰা কামটো মই কৰি দিম টেনশ্যন ল'ব নালাগে এইখন দোকানত আপোনালোকে সকলো ধৰণৰ বস্তু পাব আৰু ৰেটবিলাকো কম আপুনি ইয়াত পিছৰ চাকাৰ বিয়াৰিং আপুনি আগতে 250 টকাত মোৰ পৰাই ল'ব লাগিছিল এতিয়া আমি বহুত মাল আনিছোঁ মানে এক গাড়ী মাল আনিছোঁ ক'ব গ'লে মানে এতিয়া 100 টকাত পাব 150 টকা আপোনাৰ ডিছকাউণ্ট তো এতিয়াৰ পৰাই এইখন দোকানতে আহক ৰাভা এণ্টাৰপ্ৰাইজ লিখা আছে এইখন ওপৰৰ ওপৰত টিংখন ইয়াতে ৰাখিছোঁ এয়া ৰেস্কিবল দেখিব পাৰিছে একবাৰ বেক কেমেৰাত গোটেইখিনি দোকানখন মই এনেকৈ বস্তুবোৰ মই সজাই থৈ দিছোঁ চাওক ইয়াতে ৰেঞ্চ পাতিও ৰাখিছোঁ তো এনেদৰে তো এয়া মানে গিয়াৰ অইল ডাউন দিলি লাগব না এগুলা দাবাৰ ৰাখিছোঁ এনেদৰে সজাই থৈ দিছোঁ
আমাৰ ভাগিনৰ দোকানৰ পৰা এইটো টেবুল বাকাচ আনিছোঁ, টেবুল বাকাচ থাকি পানীৰ বিয়া লাগিব না, এইটো ড্ৰামটো ৰাখিছোঁ, মানে 300 টকা চিকিউৰিটি দিব লাগে, আৰু যেতিয়া আমাক এইটো নালাগে ঘূৰাই দিলে আমাক 300 টকাটো ঘূৰাই দিব। তো দোকানখন ঝাৰু দিয়াৰ কাৰণে এইবাৰ ঝাৰু ৰাখিছোঁ 100 টকাত। আমি গোটেই দোকানখন এনেকৈ সজাই ৰাখিছোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো ইমানেই।